মানে সেই ভেলিউ আৰু ব্ৰেণ্ড এই দুটা টাৰ্ম এনেকুৱা ইম্পৰ্টেণ্ট হৈ যায় যোনটোৰ ভেলিউ আচলতে আমি এতিয়া গম নাপাওঁ সেই ব্ৰেণ্ড ভেলিউটো বনাবলৈ বহুতৰ বহুত কষ্ট থাকে ব্ৰেণ্ড হৈ যোৱাৰ পিছত সেই কষ্টটো বহুতে নেদেখে এতিয়া সেই ব্ৰেণ্ড ভেলিউটো বনোৱাটো অসমৰ ক্ষেত্ৰততো বহুত দৰকাৰী কাৰণ বহুত কম ব্ৰেণ্ডছ আছে এক্সেক্টলি ফিল্ডছত কি ভাবে সেইটোৰ কথা আপুনি মানে এতিয়া চোৱা ব্ৰেণ্ড বুলি যিটো ক'লা তুমি কষ্ট বহুত থাকে শ্বাহৰুখ খানৰ যদি ষ্টৰি চা মই ইমান নকওঁ কিন্তু শ্বাহৰুখ খান আজি যিটো লাইফষ্টাইলত আমি দেখা পাওঁ বা শ্বাহৰুখ খান আজি আমি মহেন্দ্ৰ সিং ধোনীৰ কথা সকলোৱে জনা ষ্টৰি এইবোৰ গতিকে এইবোৰৰ মাজত এটা ডাঙৰ ষ্ট্ৰাগল থাকে মই কৈছোঁ ব্ৰেণ্ড হ'বলৈ ন তুমি কষ্ট কৰিব লাগিব ছেক্ৰিফাইচ কৰিব লাগিব লাইফত ছেক্ৰিফাইচ অবিহনে কিন্তু পৃথিৱীত কোনো একো নহয় ৰাম কোন আছিল অযোধ্যাৰ ৰাজকুমাৰ সেইটো সময়ত হাজাৰজন ৰাজকুমাৰ আছিল সেই প্ৰাচীন ভাৰতত কোনো বিশেষ নাছিল এই যে ছেক্ৰিফাইচ কৰিলে জংঘলত গৈ 14 বছৰ থাকিল যাওঁতে গৈছিল ৰাম হিচাপে যুৱৰাজ ৰাম অফ ন' ছিগনিফিকেঞ্চ আহোঁতে হৈ গ'ল ভগৱান শ্ৰীৰাম দেট ইজ দ্য পাৱাৰ অফ ছেক্ৰিফাইচ আমি ৰাম হ'ব নোৱাৰোঁ লাইফত ছেক্ৰিফাইচ কৰিব লাগিব এই যে আৰাম বা যিকোনো কাম তুমি কৰিব বিচাৰিছা অদ্ভুত মানুহ থাকে কিছুমান এনেকুৱা মানে ধৰা কিছুমানে ভাবে যে এই ব্লগ বনোৱা ইমান ব্লগাৰ ওলাই মই বেয়া বুলি কোৱা নাই মানে এনেই 7-8টাত শুই উঠিলে আজি মই এইটোত আছোঁ তুমুকত আছোঁ ভাবিব এই মোৰ এনেকুৱা অমুকৰ নিচিনা অমুকৰ মোৰ পইচা আহি যাব ইমান সহজ নহয় গতিকে সেই ব্ৰেণ্ড বনাবলৈ তুমি কষ্ট কৰিব লাগিব আৰু ইতিহাস সাক্ষী আছে হাজাৰ